Good morning. So এতিয়া খাবলৈ ওলাইছোঁ মৰ্ণিঙৰ ব্ৰেকফাষ্ট মানে একদম হেভি ব্ৰেকফাষ্ট চ' তেতিয়াহ'লে চাই থাকক। মই এতিয়া লৈছোঁ এয়া মৰ্ণিঙত পুৰি আৰু চব্জি লগত লৈছোঁ চাহকণ নহ'লে নহয়। আৰু এয়া মাইনাৰ ভাত দিছোঁ কাৰণ তাইৰ স্কুল আছে। আমি পুৰি চব্জি খাইছোঁ, তাইক ভাত দিছোঁ। আৰু এতিয়া মই স্কুল যাবৰ কাৰণে ৰেডি হৈছোঁ, একেবাৰে তাইক লৈ আনিম লগতে। চ' তেতিয়াহ'লে চাই থাকক। এতিয়া তাইক স্কুলৰ পৰা লৈ আনিলোঁ। অনাৰ পিছতে তিনিআলিত কিবা এটা সোমাই পেলাই তাক খাওঁ বুলি ক'লে। চ' তাকে অলপ খুৱাই পেলাই তাইক লৈ যাওঁ এতিয়া। এয়া তাই আৰু মই বহি আছোঁ। তাই বাৰ্গাৰ খাব, চ' মই কাপ কফি আৰু চেণ্ডউইচ এটা খাম বুলি ভাবিছোঁ। তাকে অৰ্ডাৰ দি পেলাই ৰৈ আছোঁ। চাই থাকক তেতিয়াহ'লে। খাই বৈ লৈ তেতিয়া ঘৰলৈ যামগৈ। আৰু এতিয়া আমাৰ এয়া অৰ্ডাৰ আহি গৈছে। এয়া মাইনাৰ বাৰ্গাৰ আহি গৈছে, তাইৰ ফেভৰেট। আৰু মই এয়া কফি আৰু চেণ্ডউইচ এটা অৰ্ডাৰ কৰিছিলোঁ। চ' তেতিয়াহ'লে চাই থাকক। আৰু এইকণ খাই পেলাই অলপ তিনিআলিত সোমামগৈ, কাৰণ ATMত সোমাবলৈ মোৰ কাম আছে। আৰু এয়া ATMত সোমাইছোঁ আহি। এতিয়া আমি ভাত খাওঁ। জাষ্ট নৰ্মেল ভাত বনাইছোঁ আজি। আলু পিটিকা, শাক ভাজি, ভাত। মই এয়া ভাতত দিছোঁ গাজৰ মটৰ, কাৰণ এনেই ভাজিলে নাখায় মাইনা। চ' সেইটো কাৰণে তেনেকৈ বনাই দিওঁ। আৰু এয়া অকণমান চাওমিন বনাইছোঁ মই ঘৰতে। চাওমিন ৰেডি হৈছে আৰু এয়া মোৰ ইভিনিং টাইমৰ চাওমিন। চ' এতিয়া মই অকণমানকৈ লৈ আনিছোঁ, অকণমান ট্ৰাই কৰি চাওঁ। মাইনাহঁতে নাই, খানা খাবলৈ গৈছে। চ' অকণমান খাই চাওঁ। আৰু চাওমিন খাই খাই মই ভাবিলোঁ কল আছিল দুটামান, চ' তাকে পিঠাগুড়িৰ লগত সানি পেলাই মই ইভিনিঙৰ চাহৰ লগত খাবৰ কাৰণে মই বনাইছোঁ। এয়া বনাই পেলাই থৈ যাম, কাৰণ আকৌ দোকান যাব লাগিব। চ' সেইটো কাৰণে বনাই পেলাই থৈ যাম। চাওমিন বনাই পেলাই থৈ দিছোঁ, আৰু এইকণ পিঠাকণ বনাই পেলাই থৈ যাম, সিহঁতবোৰে খাব। আৰু মই চাওমিন খাই খাই বনাই আছোঁ। আৰু এতিয়া চ' ফাইনেলি হৈ গ'ল মই এতিয়া বনোৱা। অকণমান লৈ আনিছোঁ। ইয়াত ট্ৰাই কৰি চাওঁ। মই ইয়াত কেৰট দিছোঁ, কাৰণ মাইনা ভেজিছ নাখায়। চ' সেইটো কাৰণে মই কেৰট দিছোঁ এতিয়া। ভাল, ধুনীয়া হৈছে। এতিয়া মই তেতিয়াহ'লে খাই লওঁ ইহঁতকেইটাৰ লগত। মই নিজে বনাইছোঁ, নিজে ভাল হোৱা বুলি কৈছোঁ, কাৰণ ভেজিছ নাখায় যিহেতু মাইনা। চ' মই ভাল হোৱা বুলি কৈছোঁ। আৰু একচুৱেলি ভালো লাগিছে খাই পেলাই। এতিয়া খাই পেলাই দোকান যাওঁ, আৰু ভাবিছোঁ অকণমান ছজনা দুডালমান লৈ আনিম। আৰু দোকানৰ পৰা ছজনা দুডালমান লৈ আনিছোঁ, পিছে আমাৰ ঘৰৰ হয়। আৰু এতিয়া ৰাতিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ ভাত চব্জি। আৰু এইকণ ছজনাকণ বনাইছোঁ, ফাৰ্ষ্ট টাইম খাম এতিয়া। আৰু এয়া ভাত লৈছোঁ, ছজনা দাইল ভাত, নৰ্মেল ভাত। চ' তেতিয়াহ'লে চাই থাকক।